নমস্কাৰ। ইতিমধ্যে আপোনালোকে অৱগত যে BTCত অহা 22 তাৰিখে ভোটদান হ'বলৈ গৈ আছে। এইবাৰ পঞ্চমটো নিৰ্বাচন BTCত হ'বলৈ গৈ আছে আৰু যাৰ ফলতে ইতিমধ্যে BTCত মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে আৰু এই মডেল কোড অফ কণ্ডাক্ট লাগু হোৱাৰ পিছত কোনেও কোনো ধৰণৰ মানে লেনদেন ব্যৱস্থাটো কৰিব নোৱাৰে। যোৱা ৰাতিলৈকে এই বাঘৰগাঁও এই অঞ্চলত এই ৰাস্তাটো যিটো ৰাস্তা আপোনালোকৰ সন্মুখত আছে এই ৰাস্তাটো মানে হোৱা নাছিলে, ভাঙা আছিলে। কিন্তু হঠাতে এটা ৰাতিৰ ভিতৰতে ইয়াতে আধাৰশিলা স্থাপন হ'ল, ইয়াতে চেণ্ড গ্ৰেভেল হ'ল, ইয়াতে পিচিং হ'ল। গোটেইখিনি বস্তু এটা ৰাতিৰ ভিতৰতে হ'ল, যিটোৱে শাসক গোষ্ঠীক আচলতে এইবাৰ BJP UPPLক ৰাইজে উৎখাত কৰাৰ কাৰণে BTCৰ গদিৰ পৰা গদিচ্যুত কৰিবৰ কাৰণে সাজু হৈছে। আৰু ঠিক সেই সময়তে যেতিয়া দেখিছে যে তেওঁলোকক শাসক গোষ্ঠীয়ে কোনো ধৰণৰ মানে ৰাইজে তেওঁলোকক মতদান নকৰিব, সেই সময়ত অৰ্থাৎ যোৱা 4টা বছৰে বিধায়কে কোনো ধৰণৰ কাম কিন্তু এই অঞ্চলত কৰা নাই। আজি হঠাতে এটা ৰাতিৰ ভিতৰতে তেওঁলোকে এই কামটো কৰি দিলে। কাম কৰি দিয়াত আমাৰ কোনো আপত্তি নাই, কিন্তু ভোট পোৱাৰ আশাত, ভোটৰ লোভত যি ধৰণে ৰাইজক ঠগিছে, এই ঠগ প্ৰবঞ্চনা আৰু MCC লাগু হোৱাৰ পিছত এনেধৰণৰ কাম কৰাটো আমি গৰিহণা জনাইছোঁ। আৰু লগতে এই কথাটো অৱগত কৰাব বিচাৰোঁ যে শাসক দলক কমচে কম 2 দিনৰ প্ৰচাৰ এই কামৰ বাবে বন্ধ কৰিব লাগে। ইতিমধ্যে আমি বিভিন্ন ঠাইত ঘূৰি আছোঁ আৰু য'ত দেখা পাইছোঁ যে শাসক দলে বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ মানে পতাকা লগাইছে, তেওঁলোকৰ পোষ্টাৰ লগাইছে, তেওঁলোকৰ প্ৰচাৰৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ লিখনি লিখিছে। আৰু লগতে আজি যিটো হ'ল যোৱা ৰাতি হঠাতে এইখন ৰাস্তা নিৰ্মাণ কৰিলে। এই ৰাস্তাটো নিৰ্মাণ কৰাত আমি কোনো বেয়া পোৱা নাই, কিন্তু কথাটো হৈছে যে MCC লাগু হোৱাৰ পিছত কিয় এই ৰাস্তা নিৰ্মাণ হ'ল? ইমান দিনে স্থানীয় বিধায়ক ক'ত আছিলে লুকাই? ইমান দিনে ইয়াতে থকা যি BTCৰ কি কয় MCLA তেওঁলোকে ক'ত আছিলে লুকাই? ইমান দিনে ৰাইজৰ হৈ কোনো কাম কৰা নাই, ৰাইজৰ হৈ কোনো মাত মতা নাই। হঠাতে যেতিয়া ইলেকশ্যনত আহিলে, ইলেকশ্যনত ভোট পাবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কাম কৰিছে। সেইকাৰণে আমি তেওঁলোকক গৰিহণা জনাইছোঁ আৰু লগতে আমি দাবী কৰোঁ যে তেওঁলোকৰ কমচে কম 2 দিনৰ বাবে হ'লেও তেওঁলোকৰ প্ৰচাৰ বন্ধ হ'ব লাগে। এই কথাটো আপোনালোকৰ মাধ্যমেৰে আমি নিৰ্বাচনীয় বিষয়াক জনাবলৈ বাধ্য হ'লোঁ। ধন্যবাদ।